নন্দিতা শইকীয়াৰ ঘটনাই সমগ্ৰ অসম জোকাই যোৱাৰ পিছতে পুনৰ এক ঘটনা সংঘটিত হৈছে এইখন অসমতে। ৰাজ্যত পুনৰ যুৱতীক ডাইৰেক্ট ঘপিয়ালে এজন যুৱকে। প্ৰেমৰ বাবে আন এক জঘন্য কাণ্ড সংঘটিত হল এইখন অসমতে। সংসাৰী ৰাজপথত পুনৰ যুৱতীক চুৰিকটাঘাত কৰিলে এজন যুৱকে। বইলা কটা দাৰে প্ৰেমিকে কাটিলে প্ৰেমিকা। এটা আচৰিত ঘটনা সংঘটিত হল পুনৰ এইখন অসমতে। মনোৱা নামত যুৱতীক ডাইৰেক্ট ঘপিয়ালে ইমৰান হুছেইনে। মনোৱা আৰু ইমৰান প্ৰেমৰ সম্পৰ্কত আছিল। তেওঁলোকৰ কিবা ভুল বুজাবুজিৰ বাবে ইমৰানে মনোৱাক এনেকৈ আঘাতপ্ৰাপ্ত কৰিলে যে তেখেতৰ স্বাস্থ্য বৰ্তমান অতি সংকটজনক। তেখেত বৰ্তমান যিয়ে নাছিল চিকিৎসাধীন হৈ আছে। সঁচাকৈ এইখন অসমত হৈছে কি? ইটোৰ পিছত সিটো জঘন্য কাণ্ডই সমগ্ৰ অসম কঁপাই যোৱাৰ পিছতো চৰকাৰে কিয় ইয়াৰ ব্যৱস্থা লোৱা নাই? দোষীসকলে যাতে উচিত শাস্তি পায় সেয়ে এই ভিডিঅ'ৰ জৰিয়তে মই ক'বলৈ বিচাৰিছো। সঁচাকৈ খবৰটো পাই বহুতে বেছি দুখ লাগিল। যদি চৰকাৰে ব্যৱস্থা নলয় তেন্তে এনে ঘটনা পুনৰাবৃত্তি